Hi friends, আজিৰ ভিডিঅ'টোত হাই নেক ব্লাউজৰ পেপাৰ কাটিং মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। পেপাৰখন এনেদৰে দুভাগ কৰি পাৰি ল'ব সমানকৈ। তাৰ পিছতে পেপাৰখন কাটিং কৰাৰ আগতে মই আপোনালোকক প্ৰথমতে ব্লাউজৰ জোখবিলাক দেখুৱাই লওঁ। মই 34 সাইজৰ ব্লাউজ পেপাৰ কাটিং কৰি দেখুৱাম এতিয়া আপোনালোকক। প্ৰথমতে আমি চেষ্টৰ জোখ ল'ম। চেষ্ট মোৰ আছে 34 ইঞ্চি। লেন্থ হ'ব মোৰ 13.5 ইঞ্চি। আপোনালোকে যদি ইয়াতকৈ দীঘলো ল'ব বিচাৰে তেতিয়াহ'লে ডাইৰেক্ট 14 ইঞ্চি ল'ব পাৰে। মই 13.5 লৈছোঁ। তাৰপিছতে হ'ব ৱেষ্ট 31 ইঞ্চি। ব্ৰাৰ মেইন পইণ্টটো হ'ব 10। মই এইটো ব্ৰা কাট দেখুওৱা নাই, 4 টাক ব্লাউজ দেখুৱাম আপোনালোকক। তাৰপিছতে চলজাৰ হ'ব 14 ইঞ্চি। নেকৰ কাৰণে ফ্ৰণ্ট ছাইডত আমাৰ মই লৈছোঁ 6 ইঞ্চি। আপোনালোকে যিমানখিনি ডিঙিটো সৰু ডাঙৰ কৰিব বিচাৰে সিমানখিনি ল'ব পাৰে। আৰু নেকৰ বেক পাৰ্টত মই 4 ইঞ্চি লৈছোঁ। এতিয়া স্লিভৰ কাৰণে মোৰ আছিলে 5 ইঞ্চি। আৰু স্লিভৰ মুহুৰিৰ বাবে মোৰ 10 ইঞ্চি হ'ব। সকলোৱে এইটো সৰু ডাঙৰ হ'ব পাৰে। মোৰ 10 ইঞ্চি হৈছে। এতিয়া মোৰ গোটেইবিলাক চাইজ লোৱা হৈ গ'ল। তাৰপিছতে মই কাটিং কৰিবৰ কাৰণে সকলোবিলাক আধা আধাকৈ ভাগ কৰি ল'ম চাইজবিলাক। প্ৰথমতে মই চেষ্টটো কেনেদৰে হাফ কৰিম আপোনালোকে চাই লওক। 34 ইঞ্চিক এনেদৰে মই 4 ভাগত ভাগ কৰিম। 4 ভাগত ভাগ কৰাৰ পিছত মোৰ হ'ব 8.5 ইঞ্চি। 8.5ৰ লগত পুনৰ মই 5 প্লাছ কৰিম। তাৰপিছতে হ'ব আমাৰ 9 ইঞ্চি। এতিয়া 9ৰ লগত মই পুনৰ 2 প্লাছ কৰিম যাতে আমাৰ চিলনীত সোমাব লাগিব 2 ইঞ্চি। আপোনালোকে 1 ইঞ্চিও ল'ব পাৰে। মই 2 প্লাছ কৰাৰ পিছত 11 হৈছে। এতিয়া লেন্থৰ জোখ ল'ম। লেন্থৰ কাৰণে মোৰ 13.5 আছিলে যিহেতু এতিয়া মই 1 ইঞ্চি প্লাছ কৰিছোঁ, 14.5 হ'ল। তাৰপিছতে ৱেষ্ট আছিলে আমাৰ 31 ইঞ্চি। 31 ইঞ্চিকো আমি 4 ভাগ কৰিলে 7.7 হয়। ইয়াৰ লগত পুনৰ আমি 1 যোগ কৰিব লাগিব যিহেতু আমাৰ বেক পাৰ্টত দুটা চিলনী থাকে। তাত চিলনীৰ কাৰণে লাগিবৰ কাৰণে আমি 1 ইঞ্চি বেছিকৈ লৈ লৈছোঁ। আৰু পুনৰ আমি 2 ইঞ্চি লৈ ল'ম। 1 ইঞ্চি বেছিকৈ লৈ আমাৰ 8.7 হ'ল, প্লাছ 2 ইঞ্চি বেছিকৈ লৈ আমি 10.7 ইঞ্চি হ'ল। মই সকলোতে 2 ইঞ্চি বেছিকৈ লৈ যাম যিসকলত চিলনী অলপ বেছিকৈ সোমাব। তাৰপিছতে বাৰ মেইন পইণ্টটো আমাৰ 10 ইঞ্চিয়ে থাকিব। চলজাৰ আমাৰ 14 ইঞ্চি। 14ত আমাৰ দুভাগ কৰিব লাগিব। দুভাগ কৰিলে আমাৰ 7 হ'ব। চলজাৰ আমাৰ 7 হ'ল। তাৰপিছতে নেকৰ ফ্ৰণ্ট ছাইডে আমি 6 থাকিব আৰু বেক পাৰ্টেও আমাৰ 4 থাকিব। স্লিভৰ কাৰণে আমি 5 ইঞ্চি লৈছিলোঁ যিহেতু চিলনীত সোমাব সেইটো কাৰণে ইয়াতে মই 1 ইঞ্চি লৈছোঁ বেছিকৈ, 6 ইঞ্চি হ'ব। তাৰপিছতে মুহুৰিটো আমাৰ 10 ইঞ্চি আছিলে। 10ৰ আধা যিহেতু 5 হয় সেইটো কাৰণে আমি হাফ কৰিলে আমাৰ 5 ইঞ্চি হ'ব। এয়া তাৰপিছতে হাফ কৰাৰ পিছত পুনৰ আমি 2 প্লাছ কৰি 7 ইঞ্চি হ'ব। এনেদৰে আমি কাটিং কৰিম। যিহেতু সম্পূৰ্ণ ডাঙৰ ডাঙৰকৈ আমি নকৰোঁ, আমি কাপোৰখন আমি দুভাগ কৰি ল'ম বা পেপাৰখন আমি দুভাগ কৰি ল'ম, তেনেকৈহে আমি কাটিং কৰোঁ। সেইটো কাৰণে এতিয়া আমি পেপাৰখন কাটিং কৰিবৰ কাৰণে এনেধৰণে এটা মেজাৰমেণ্ট টেপ ৰাখি ল'ব। আমাৰ যিহেতু ব্লাউজৰ ফুল লেন্থটো আছিলে 13.5 ইঞ্চি, দেখিছেনে? 13.5ৰ লগত আমি 1 ইঞ্চি বেছিকৈ লৈ লওঁ যিহেতু এতিয়া আমাৰ 14.5 হ'ল। এইটো চাইডে আমি জোখটো লৈ লৈছোঁ যাতে স্কেলেৰে আঁচটানোতে তেৰা বেকা নহয়। এনেদৰে এডাল সমানকৈ আঁচটানি মিলাই ল'ম। আমাৰ লেন্থটো এনেদৰে লৈ ল'লোঁ। তাৰপিছতে এতিয়া আমি চলজাৰ জোখটো ল'ম। চলজাৰটো আমাৰ আছিলে 14 ইঞ্চি, কিন্তু আমি যে 14ৰ আধা কৰিছিলোঁ যে 7 ইঞ্চি, এয়া এনেদৰে আমি 7ত জোখটো ল'ম। 7ত ল'লোঁ। তাৰপিছতে এতিয়া যিহেতু আমি চলজাৰ 7 ল'লোঁ, ঠিক একেদৰে আৰ্ম হ'লেও আমি এনেদৰে 7ত চিন দিম আৰু আঁচটানি মিলাই দিম। আৰু এনেদৰে এটা বক্স বনাই দিছোঁ যাতে আমাৰ আঁচবিলাক মিলাবলৈ সুবিধা হয়। এতিয়া আমি চেষ্টৰ জোখ ল'ম। চেষ্টৰ কাৰণে আমি যেতিয়া 4 ভাগ কৰিছিলোঁ তেতিয়া আমাৰ হৈছিলে 9 ইঞ্চি। আৰু যেতিয়া আমি 2 প্লাছ কৰি দিছিলোঁ তেতিয়া আমাৰ 11 আছিলে। ঠিক একেদৰে আমি 9 আৰু 11ত এনেদৰে দুটা চিন দি ল'লোঁ। চেষ্টৰ জোখটো লোৱা হ'ল, তাত সৰুকৈ দুটা চিন দি লৈছোঁ। আৰু আমাৰ ৱেষ্ট আছিলে 31 ইঞ্চি। 31 ইঞ্চিক আমি 4 ভাগ কৰাৰ পিছত
8.7 হ'ল আৰু 8.7ৰ পিছত +2 কৰিলোঁ যিহেতু 10.7 ইঞ্চি হ'ল এতিয়া আমি ওপৰৰ চেষ্টৰ চিনটোৰ পৰা ৱেষ্টৰ চিনটোলৈকে এনেদৰে আঁচটানি মিলাই দিছোঁ এয়া মিলাই হৈ গ'ল এতিয়া আমি নেকৰ কাৰণে চিন দিম তাৰ কাৰণে আপোনালোকে 3 ইঞ্চিত ল'ব আমি যেতিয়া নৰ্মেল ব্লাউজবিলাক চিলাই কৰোঁ মানে হাইনেক যেতিয়া নিচিলাওঁ তেতিয়া আমি 2.5 লওঁ নেকৰ কাৰণে কিন্তু আমি এতিয়া যিহেতু হাইনেক চিলাইছোঁ সেইটো কাৰণে মই 3 ইঞ্চিত লৈছোঁ আৰু নেকৰ ফ্ৰণ্ট চাইডে আমাৰ আছিলে 6 ইঞ্চি আছিলে আমাৰ সেইটো কাৰণে মই 6 ইঞ্চিত এনেদৰে চিনটো দি আঁচটানি এনেদৰে মিলাই দিম আপোনালোকে যিমান পাৰে স্কেল দি আঁচটানিব স্কেল দি আঁচটানিলে অকমানো বেকা বেকি নহয় এয়া মোৰ নেকৰ কাৰণে 6 ইঞ্চিত হৈ গ'ল এতিয়া আমি ৰাউণ্ডকে মিলাই কৰি দিব লাগিব এয়া নেকৰ আমাৰ ফ্ৰণ্ট চাইডটো হৈছে আমি যিহেতু বেক পাৰ্টটো হাইনেক দিছোঁ সেইটো কাৰণে আমাৰ অকণমান বেলেগ বেলেগ ধৰণে আমি পেপাৰখন কাটিং কৰিব লাগিব ইয়াৰ পৰা আপোনালোকে মেজাৰমেণ্ট টেপটো 6.5 ইঞ্চিত পুনৰ চিনটো দিব আৰু আৰ্ম হোলৰ কাৰণে আমি পুনৰ এডাল নতুন আঁচটানি দিছোঁ এয়া দেখিছেনে আগৰ আঁচডাল আমি ব্যৱহাৰ নকৰোঁ আমি নতুন আঁচডালে ব্যৱহাৰ কৰিম তাৰপিছতে এই যিটো আমি নতুনকৈ 6.5লৈ আঁচটো টানিছিলোঁ তাৰ পৰা আমি 1.5 ইঞ্চিত এনেদৰে এটা চিনটো দিছোঁ সেইটো হৈছে বেক পাৰ্ট আৰু 1 ইঞ্চিত যিটো চিন দিম এয়া এইটো হৈছে আমাৰ ফ্ৰণ্ট পাৰ্টৰ স্লিভৰ কাৰণে হ'ব আৰ্ম হোলটো এয়া আমাৰ দুটা চিন দি হৈ গ'ল এতিয়া আমি ৰাউণ্ডকৈ মিলাই কৰি দিম মিলাবৰ কাৰণে মই পেপাৰখন অলপ ঘূৰাই লৈছোঁ যাতে মোৰ সুবিধা হয় চিনটো দিবলৈ একেবাৰে সহজে আপোনালোকে পাৰিব নিজৰ ব্লাউজটো নিজে চিলাই কৰি আপোনালোকে পিন্ধিব পাৰিব যদিহে ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে চাই যায় এয়া আমাৰ আৰ্ম হোলো হৈ গৈছে কিন্তু আমাৰ যিটো শোল্ডাৰৰ কাৰণে এনেদৰে আধা ইঞ্চিতকৈ অকণমান কমত চিন এটা দি নেকৰ ছাইডটোৰ পৰা এনেদৰে শোল্ডাৰ ছাইডটোলৈ আঁচটানি মিলাই কৰি দিব এতিয়া আমি ব্ৰাৰ মেইন পইণ্টৰ কাৰণে চিন দিম তাৰ কাৰণে আমি লৈছিলোঁ 10 ইঞ্চি মেজাৰমেণ্ট টেপটো এইখিনিতে ৰাখি আপোনালোকে 10 ইঞ্চি চিনটো দিব এয়া মই চিনটো দিলোঁ তাৰপিছতে ওপৰৰ নেকৰ পৰা এনেদৰে ৱেষ্টৰ চিনটোৰ পৰা এনেদৰে আধা মানে দুভাগ কৰি যিখিনি হয় তাতে এনেদৰে এটা চিন দিব আৰু এইফালেও আমি এনেদৰে 3.5ত চিনটো দিম এতিয়া আমি যিটো বাৰ মেইন পইণ্টটো আছে তাৰ পৰা আমি এনেদৰে 1.5ত এনেদৰে এটা চিন দিলোঁ আৰু এই চিনটোৰ পৰা আমি তলৰ চিনটোলৈ এটা স্কেলেৰে আঁচটানি মিলাই দিম আৰু এই চিনটোৰ পৰা আমাৰ এনেদৰে ৰাখি ল'ব মেজাৰমেণ্ট টেপটো 10 ইঞ্চিৰ যিটো ডট আছিলে তাৰ পৰা এনেদৰে 1ত চিনটো দি এনেদৰে স্কেলেৰে আঁচটানি মিলাই দিব এয়া হৈ গ'ল আৰু এইটো চাইডেও আপোনালোকে এনেদৰে 3.5ত তলৰ ফালৰ পৰা এটা চিন দিব আৰু এই ডটটোৰ পৰা সেই তাৰলৈকে এনেদৰে আমি 2 ইঞ্চি চিনটো দিম তাৰপিছতে আমি আগৰ ডটটোৰ লগত এনেদৰে আঁচটানি মিলাই দিম এয়া এতিয়া আমি আৰ্ম হোলৰলৈকে আঁচটানিব লাগিব এইটো যিটো চুক আছে ইয়াতে আমি আঁচটো সমানকৈ পেলাবগৈ লাগিব সেইটো কাৰণে আমি তলৰ ফালৰ পৰা মেজাৰমেণ্ট টেপটো পোনকৈ ৰাখি 1.5 ইঞ্চি চিনটো দিলোঁ আৰু এই যিটো চুক আছে নহয় তাতে আমি এনেদৰে আঁচটো টানি দিম এয়া আমাৰ গোটেইকেইটা ব্ৰাৰ মেইন পইণ্ট আমাৰ হৈ গৈছে এতিয়া ৱেষ্টৰ কাৰণে যিহেতু আমি 1 ইঞ্চি অলপ বেছিকৈ লৈছিলোঁ সেইটো কাৰণে আমি ইয়াতে সেই 1 ইঞ্চিটো ব্যৱহাৰ কৰিছোঁ আঁচডালৰ দুইটা চাইডে আধা ইঞ্চি এনেদৰে লৈ আমি পুনৰ আঁচটানি মিলাই দিছোঁ যাতে আমাৰ ইয়াতে আমি চিলাই কৰিব লাগিব ঠিক একেদৰে আমি গোটেইকেইটা চাইডে চিলাই কৰিম কিন্তু অকণমান আধা ইঞ্চিও সম্পূৰ্ণ নহয় অকণমান এনেদৰে আমি আঁচটানি মিলাই দিছোঁ কেৱল আমি তলতহে এনেদৰে আধা ইঞ্চিটো লৈছোঁ বাকীখিনি একেবাৰে কমকৈ আপোনালোকে এনেদৰে আঁচটানি মিলাই দিব এয়া আমাৰ ফ্ৰণ্ট পাৰ্টটো প্ৰায় হৈ গৈছে এতিয়া আমি কেঁচিৰে কাটি দিম মই যেনেদৰে কৰিছোঁ আপোনালোকে তেনেদৰে কৰি যাব
আপোনালোকে যদিহে মোৰ ভিডিঅ'বিলাকৰ পৰা অলপ হ'লেও কিবা এটা শিকিব পাৰিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে পায়। এতিয়া আমি বেক পাৰ্টৰ কাৰণে কাটি আছোঁ। এয়া আৰ্ম হোলটো আমি বেক পাৰ্টটো কাটিছোঁ আৰু যিটো অলপ 1 ইঞ্চি আছিলে সেইটোহে আমাৰ ফ্ৰণ্ট ছাইডৰ হ'ব। এয়া আমাৰ হৈ গ'ল। এতিয়া আমাৰ যিহেতু দুটা পাৰ্ট ইয়াতে কাটিং কৰি আছোঁ দেখিছেনে, সেই পাৰ্টকেইটা আমি এনেদৰে দুভাগ কৰি দিম। এতিয়া এয়া এইখন হৈছে ফ্ৰণ্ট পাৰ্ট আৰু আনখন হৈছে বেক পাৰ্ট। এতিয়া আমি ফ্ৰণ্ট পাৰ্টৰ ডিঙিটো কাটিং কৰিম। এয়া হৈ গৈছে। এতিয়া আমি বেক পাৰ্টৰ নেকৰ কাৰণেও কাটিং কৰিম। ইয়াতো আমি ঠিক একেদৰে 3 ইঞ্চিতে এনেদৰে ল'ম। এয়া 3 ইঞ্চি চিনটো দিলোঁ। দীঘলটো আপোনালোকে কিমানখিনি দিব পাৰে নিজৰ ইচ্ছা। মই 4 ইঞ্চিত দিম বুলি ভাবিছোঁ, সেইটো কাৰণে মই 4 ইঞ্চিতে দিলোঁ। আপোনালোকে যদি ইয়াতকৈ কম কৰিব বিচাৰে 3 ইঞ্চিটো দিব পাৰে। আপোনালোকে এনেদৰে আঁচটানি স্কেল দি ল'ব পাৰে। এনেদৰে আঁচটানিলে অলপ তেৰা বেকা হ'ব পাৰে, মোৰ অলপ হৈছে বাৰু। এনেদৰে বক্সটো বনাই লৈ হোৱাৰ পাছত এতিয়া আপোনালোকে এনেদৰে ডিঙিটো যদি ৰাউণ্ডকৈও দিব বিচাৰে তেতিয়াহ'লে এনেদৰে ৰাউণ্ড কৰি এটা শ্বেপ দি দিব, ৰাউণ্ড আকৃতি দি দিব। যদিহে আপোনালোকে স্কোৱাৰ দিব বিচাৰে তেতিয়াহ'লে স্কোৱাৰো দিব পাৰে। এতিয়া আমি কাটিং কৰি দিম। এয়া আমাৰ বেক পাৰ্টটো কাটি প্ৰায় হৈছে আৰু কেৱল এতিয়া আমাৰ বেক চাইডে যিটো আমাৰ চিলনি থাকে সেই চিলনিটোৰ কাৰণে আমি চিন দিম। তাৰ কাৰণে মই 4 ইঞ্চিত এনেদৰে চিনটো দিছোঁ আৰু ওপৰ ফালেও আপোনালোকে এনেদৰে 4.5 বা 4তো আপোনালোকে চিনটো দিব পাৰে। মই ইয়াতে 4 ইঞ্চিত এনেদৰে চিনটো দি স্কেলেৰে আঁচটানি মিলাই দিছোঁ। এয়া দেখিছেনে। তাৰপিছতে মই যিহেতু ৱেষ্টৰ কাৰণে 1 ইঞ্চি যে এক্সট্ৰা বেছিকৈ লৈছিলোঁ, তাৰ কাৰণে আমি এনেদৰে আধা ইঞ্চি অলপ বেছিকৈ লৈ 1 ইঞ্চি কৰি দিছোঁ আৰু এনেদৰে স্কেলেৰে আঁচটানি মিলাই দিছোঁ। এয়া আমাৰ বেক পাৰ্ট কমপ্লিট হৈ গ'ল। এয়া হৈছে আমাৰ ফ্ৰণ্ট পাৰ্টটো প্ৰায় হৈ গৈছে। এতিয়া আমি স্লিভৰ কাৰণে কাটিং কৰিম। স্লিভৰ কাৰণে আমি লৈছিলোঁ 5 ইঞ্চি আৰু প্লাছ 1 ইঞ্চি বেছিকৈ কৰি 6 ইঞ্চি হৈছিলে। তাৰ কাৰণে আমি এনেদৰে 6 ইঞ্চি চিনটো দিছোঁ আৰু আমাৰ মুহুৰিটো যিহেতু আছিলে 10 ইঞ্চি, 10ৰ আধা কৰি 5 হ'ল আৰু 5ৰ লগত 2 ইঞ্চি যোগ কৰি 7 হৈছিলে। এতিয়া সেই 7ৰ পৰা আমি পুনৰ 3 ইঞ্চি বেছিকৈ লৈ 10 ইঞ্চিত চিনটো দিব লাগিব। এয়া আমি 10ত চিনটো দিলোঁ। এনেদৰে ল'বৰ কাৰণে আৰু এটা নিয়ম আছে, আপোনালোকে পেপাৰখন পুনৰ লৈ ল'ব এনেদৰে। এতিয়া মই আপোনালোকক দেখুৱাতে এটা কথা মনত পৰিছে, আৰ্মহোলৰ কাৰণে মই ফ্ৰণ্ট ছাইডটো কাটিবলৈ থাকি গৈছিলে। এতিয়া মই পুনৰ কাটি লৈছোঁ। এয়া আৰ্মহোলৰ ফ্ৰণ্ট ছাইডটো। সেয়া মই এইটো কাটিবলৈ থাকি গৈছিলে আগতে। এতিয়া আমি স্লিভৰ কাটিং কৰিবৰ কাৰণে কিটো জোখ ল'ব লাগিব চাই লওক ভালদৰে। মেজাৰমেণ্ট টেপটো এনেদৰে ৰাউণ্ডকৈ ঘূৰাই চাব। যিমানখিনি হয় আপোনালোকে সিমানখিনিতো স্লিভৰ কাৰণে ল'ব পাৰে। মোৰ দেখিলে নাই 10 হৈছিলে, সেইটো কাৰণে মই 10তে এনেদৰে চিনটো ল'লোঁ। এতিয়া স্কেলেৰে আঁচটানি মিলাই দিম। এয়া তলৰ ফালে এডাল আঁচটানি আমি এটা বক্স আকাৰ কৰি লৈছোঁ। তাৰপিছতে ইয়াৰ পৰা ইয়াৰলৈকে আমি এটা 1 ইঞ্চি চিন দিম। এয়া 1 ইঞ্চি চিনটো দিলোঁ আৰু এইফালেও আপোনালোকে ইয়াৰ পৰা ইয়াৰলৈকে এনেদৰে 3 ইঞ্চি চিনটো দিব। এইখিনি আমাৰ কাট খাব আৰু এইফালেও আপোনালোকে যিহেতু আমি 2 ইঞ্চি বেছিকৈ লৈছিলোঁ চিলনিৰ কাৰণে, সেইটো কাৰণে আমি এইফালেও এনেদৰে 2 ইঞ্চি লৈ লৈছোঁ। এতিয়া স্কেলেৰে আঁচটানি মিলাই দিম। এতিয়া ওপৰ ডটটোৰ লগত এই ডটটোৰ লগত আমি আঁচটানি মিলাব লাগিব। তাৰপিছতে আমি স্লিভৰ শ্বেপটো দিব পাৰিম। এতিয়া আমি স্লিভৰ কাৰণে
এনেদৰে চিন দি লৈছোঁ লাহে লাহে কৰিব এইটো হৈছে আমাৰ বেক সাইডৰ কাৰণে আৰু এইটো হৈছে আমাৰ ফ্ৰন্ট সাইডৰ কাৰণে একেবাৰে সহজে আপোনালোকে পাৰিব এয়া প্ৰায় আমাৰ স্লিভৰ হৈ গৈছে এতিয়া আমি মুহুৰিটোৰ জোখ লৈ চিন দিব লাগিব যেহেতু আমাৰ 5 ইঞ্চি আছিলে মেইন চিলনিটো আৰু 2 ইঞ্চি জোখ দি 7 ইঞ্চি হৈছিলে প্ৰথমতে আমি 5 ইঞ্চিত এনেদৰে চিনটো দিলোঁ চিলনিৰ কাৰণে আৰু 7 ইঞ্চি এক্সট্ৰা বেছিকৈ লৈ লৈছোঁ এয়া এতিয়া আমি স্কেলেৰে আঁচ টানি মিলাই দিম এয়া আমাৰ মেইন চিলনিটো আৰু এইটো হৈছে আমাৰ এক্সট্ৰা বেছি চিলনিটো এয়া আমাৰ স্লিভৰ কাৰণে চিনটি প্ৰায় সম্পূৰ্ণ হৈ গৈছে এতিয়া আমি কেঁচিৰে কাটিং কৰিম এয়া হৈছে বেক পাৰ্ট এয়া আমাৰ বেক পাৰ্টটো হৈ গ'ল তাৰপিছতে এতিয়া আমি ফ্ৰন্ট সাইডটো কাটিং কৰিম এয়া আমাৰ পেপাৰ কাটিং কৰা প্ৰায় সম্পূৰ্ণ হৈ গৈছে ইয়াৰে নেক্সট ভিডিঅ'টোত মই আপোনালোকক পেপাৰৰ পৰা কাপোৰখন আমি কেনেদৰে কাটিং কৰিব পাৰোঁ সেইটোৱে দেখুৱাম একেটা ভিডিঅ'তে গোটেইবিলাক দেখুৱাবলৈ অলপ অসুবিধা হয় যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় সেইটো কাৰণে মই খণ্ড খণ্ডকৈ আপোনালোকৰ মাজলৈ আনি থাকিম এয়াই হৈছে মোৰ আজিৰ ব্লাউজৰ পেপাৰ কাটিং এতিয়ালৈ আহিছোঁ ধন্যবাদ